ইউটিউবৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ প্ৰশস্তি নামৰ কবিতাটোৰ আলোচনা কৰিব লৈছোঁ। কবিতাটোৰ কবি ৰঘুনাথ চৌধুৰী। কবিতাটোৰ মাজলৈ যোৱাৰ আগতে আমি কবিজনৰ লগত পৰিচয় হৈ লওঁ আহা। ৰঘুনাথ চৌধুৰী আমাৰ সকলোৰে পৰিচিত এজন কবি। তেওঁ জন্ম হয় নলবাৰী জিলাৰ মুকলমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত 1879 চনত। তেওঁৰ পিতৃ আছিল ভোলানাথ চৌধুৰী। তেওঁ জোনাকী নামৰ এখন কাকতৰ সহকাৰী সম্পাদক আছিল। মইনা, জয়ন্তী আৰু সুৰভি নামৰ আলোচনী কেইখন তেওঁ সম্পাদনা কৰিছিল। তেওঁ জোনাকী কাকতৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। আলোচনী, বাঁহী আদি আলোচনীত তেওঁৰ বহুতো কবিতা প্ৰকাশ পাইছিল। তেওঁৰ কবিতা পুথি কেইখন হ'ল সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আৰু নৱমল্লিকা। মৰণোত্তৰ কালত অৰ্থাৎ মৃত্যুৰ পিছত তেওঁৰ আন এখন কবিতা পুথি প্ৰকাশ পায়, সেইখন হ'ল মনাই বৈৰাগী। তদুপৰি পছতীয়া নামৰ এখন তেওঁৰ গল্পপুথিও প্ৰকাশ পায়। তেওঁ বেছিভাগ কবিতাত চৰাইক বিষয়বস্তু হিচাপে লোৱাৰ বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। তেওঁ 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল। 1968 চনত এইজনা কবিয়ে মৃত্যুবৰণ কৰে। প্ৰশস্তি কবি ৰঘুনাথ চৌধুৰী। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দসুদিশ উদ্ভাসিত কৰি নৱকিশলয় দলে চামৰ ধুলাই প্ৰকৃতিক আনিলে সাদৰি। উষা মানে হৈছে বেলি, কুমকুম মানে হৈছে ৰং, সেন্দুৰৰ ৰং, আৰু বসুধা মানে হৈছে পৃথিৱী। বেলিৰ পোহৰে পৃথিৱীখন ৰঙীন কৰি দসুদিশ মানে সকলো দিশে উজ্বলাই তুলিছে। উদ্ভাসিত কৰি তুলিছে মানে উজ্বলাই তুলিছে। নৱকিশলয় দলে অৰ্থাৎ নতুন কুঁহিপাতবোৰে চামৰ হৈছে চুঁৱৰী পোহৰ নেজৰ এটা মুঠা। এই চামৰে প্ৰকৃতিখনক আগবঢ়াই আনিছে। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ মই কিছুমান শব্দ অৰ্থও ইয়াত সন্নিৱিষ্ট কৰি দিছোঁ। প্ৰয়োজন হ'লে তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া আহিছোঁ পিছৰ শাৰীকেইটালৈ। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। চিত্তহাৰী মানে মন প্ৰাণ হৰিণীয়া, ফুল্ল মানে ফুলি থকা, আৰু কুসুম মানে ফুল। কবিৰ মন প্ৰাণ হৰিণীয়া ফুলি থকা ফুলবোৰে আনন্দত নাচি প্ৰাণ তলমল হৈ আছে। মন্দিৰত উপেক্ষিত ৰবাব ফুলেও। কিছুমান ফুল আমি মন্দিৰত ব্যৱহাৰ নকৰোঁ, তাৰে ভিতৰত এটা হ'ল ৰবাব ফুল। কবিয়ে কৈছে যে মন্দিৰত উপেক্ষিত অৰ্থাৎ মন্দিৰত ত্যাগ কৰা ৰবাব ফুলেও প্ৰেমৰ পৰিমল অৰ্থাৎ প্ৰেমৰ সুগন্ধি বিয়পাইছে। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দভৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। তৰু মানে গছলতা আৰু বিহংগ মানে হৈছে চৰাই চিৰিকটি। গছলতাৰ মাজে মাজে থাকি বনৰীয়া চৰাই চিৰিকটিয়ে ছন্দভৰা টান, ছন্দভৰা মধুৰ টান অৰ্থাৎ ৰাগ বা সুৰ নিগৰাইছে। পানী, মাটি, অন্তৰিক্ষ বা আকাশ সকলোতে যেন চৰাইবোৰে দেৱতাৰ সন্ধানহে কৰিছে। কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকালৰাত্ৰি, উঠাহি ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যতক মুক্তিৰ পথযাত্ৰী। দীৰ্ণ মানে ভাগি ছিগি যোৱা, পুঞ্জীভূত মানে সঞ্চিত, ক্লেদ মানে ঘোলা পানী। কবিয়ে কৈছে যে এটা মহাকাল ৰাতি, এটা সঞ্চিত হৈ থকা আন্ধাৰ ৰাতি শেষ হৈছে। ঋত্বিক মানে পুৰোহিত শ্ৰেণী অৰ্থাৎ ভক্তবৃন্দ। অমৃতৰ পুত্ৰ বুলি কবিয়ে মানুহৰ কথা কৈছে। কবিয়ে কৈছে সেই ধ্যানত মগ্ন ভক্তসকল, সেই মুক্তিৰ পথযাত্ৰীসকল উঠা আৰু মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰা। এতিয়া আহিছোঁ একেবাৰে শেষত থকা শাৰীকেইটালৈ। মোহন কৃষক বেনু অনাহক ছন্দে, গাই মহামহিমৰ গান, মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰা ৰূপ ধ্যান। মোহন মানে মোহিনী শক্তি, কৃষক বেনু মানে হৈছে কৃষক বাঁহেৰে নিৰ্মিত এবিধ বাঁহ। কৃষক বেনুৰ ছন্দত সন্মোহিনী শক্তিয়ে মহামহিমৰ গীত অৰ্থাৎ অতিশয় গৌৰৱান্বিতৰ গীত জুৰিছে। ইয়াত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যত নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰাটো প্ৰকাশ পাইছে। তন্দ্ৰা মানে হৈছে টোপনি, তেজী মানে ত্যাগ কৰা,
তেওঁ কৈছে যে উঠাহি ভক্তবৃন্দ মোহ টোপনি ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰা। এয়াই হ'ল কবিতাটোৰ শাৰী অনুযায়ী অৰ্থ প্ৰকাশ। ছাত্ৰ ছাত্ৰীসকল, কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। পুৱতিৰ লগে লগে প্ৰকৃতিৰ তৃণলতা চৰাই চিৰিকটিৰ পৰিৱৰ্তন প্ৰকাশ কৰিছে। প্ৰকৃতিৰ সন্মুখীনি সুধাৰ মাজত নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে। সেয়েহে কবিতাটোৱে এক আধ্যাত্মিক সুৰৰ অনুভূতি কঢ়িয়াই আনিছে বুলিও ক'ব পাৰি। কবিজনাই মানৱ জাতিক প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনাইছে। সৃষ্টিকৰ্তাৰ সন্ধান থকাৰ বাবে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিয়া বুলিও কোৱা হৈছে। এয়ে হৈছে প্ৰশস্তি কবিতা। কবিতাটোৰ লগতে তোমালোকে পাঠবোধটো পঢ়িবা আৰু কবিতাটো হৃদয়ৰ পৰা অনুভৱ কৰিবলৈ যত্ন কৰিবা। আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টোৱে কবিতাটো বুজিবলৈ তোমালোকক সহায় কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।